বিয়াত পুৱা জমাই দিম নকা ঠাট্টা কৰিম নহয় কন্দুৱাই দিম কি কি ভূমটো গাই আছো হে কাইলৈ পঢ়িলে পৰীক্ষা লোৱা কাইলৈ ভলংকাৰ বিয়া নহয় নেকি তো ইমান বিয়াতনো পঢ়ে না ঘৰতেইটো কথা ক'ব আহিছ লাজ নাই ল'ৰা পোৱালি লগৰ ল'ৰা ছোৱালীখন গোটেইখন কাইলৈ পঢ়িলে কলেজলৈ যাব আৰু 2-3খনত লেটাৰ পৰা পাছ কৰিছে নেকি আৰু তই 3-4খনত ফেল গৈ পিনি চেলদা যেন তেন কম্পাৰ্টমেণ্টেল দিবলৈ পাইছ আৰু বাৰুকে পঢ়োঁ বোলা নাই এতিয়া দিলাঙি কেনে কৈছে পিতাইটো 2খনতহে ফেল কৰিছোন ক পঢ়িমেচোন নপঢ়িম নে কিহে এমাহ আছেইছো পৰীক্ষাতে বিয়াখন গৈ লওকচোন পিতাই বুজি পাইছো না বিয়াখনৰ ইমান ঠাট্টা গীত গাব লাগিছে পৰীক্ষাতকৈ এতিয়াতো বিয়াহে ডাঙৰ হ'ল বিয়াহে ডাঙৰ হ'ল তোৰ কাৰণে কৈ লাভ নাই আৰু দেই তহঁতক পুতিমাক জীয়েৰক বুজাবি অলপমান পৰীক্ষা ফেল কৰিব লাগিলে এবাৰ মাক জীয়েক দুজনকে খেন্দা দিম বাপেকে দুখনতে ফেল কৰিছোন ক দুটাহে পৰীক্ষা দিব লাগিছে 2টা ছাবজেক্টৰহে দুটাইছো 3টা দিব লাগিব 2টানো লেটাৰ পাম চাবি বিয়াখন গৈ লওক খালি তাৰপৰা পঢ়িমেচোন বুজি পাইছো